খবৰ আনিছো গৰম খবৰ আনিছো কি গৰম খবৰ থানু থানু ইমান ধুনীয়া মানুহটোৰ নামনো থানু হ'ব লাগে নে হয় দেই শুট কৰা নাই দেই একেবাৰে নামটো মানে থানু বুলি মাতিলে সেগুন ওলাই থকা বাচ্চা ল'ৰা ছোৱালী নিচিনাহে লাগিল হেৰি এই মানুহজননো কোন থানু ইজন দেউতাৰ তো মই তই মোৰ কথাত গুৰুত্ব নিদিয় কেতিয়ানো গুৰুত্ব নিদিয়া কৈ আছো কিমান বাৰ ঘৰলৈ মাতিছো গৈছ জানাই দেখোন পুলিচৰ ডিউটি সময় নাই যমৰাজৰো নিজৰ ঘৰ যাবলৈ সময় ওলায় ঠক ঠক থানুদা তুমি পইণ্টত ধৰিছা তুমি ইয়াৰ লগত